নমস্কাৰ আসসালামু আলাইকুম মই আপোনালোক সকলোকে ফাৰিষ্টাৰ্ছ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ উইচ ইউ অল এ ভেৰি হেপী নিউ ইয়েৰ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু নতুন বছৰটোত যাতে আপোনালোক আৰু আমাৰ সুখৰ হওক হাঁহি ফূৰ্তিৰে ভৰা হওক আহক ব্লগটো ষ্টাৰ্ট কৰোঁ আজি মই ব্লগটোত বনাবলৈ ওলাইছোঁ লুচি আৰু তড়কা মই ইমান এক্সপাৰ্ট নহয় লুচিত আৰু তড়কাত জাষ্ট এটা ট্ৰাই কৰোঁ বুলি ভাবিলোঁ ট্ৰাই কৰোঁতে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বুলি যিহেতু বহুত দিন ব্লগ দিয়া নাই অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি আহক চাওঁ ব্লগটো এয়া আটা লৈ ল'লোঁ এতিয়া মই ইয়াত নিমখ দিম দিছোঁ তাৰপিছত 2 চামুচ ৰিফাইন দিছোঁ আপোনালোকে ঘিও দিব পাৰে মই ৰিফাইন দিছোঁ এতিয়া মই এইখিনি অকণ মোহাৰি ল'ম আমি পুৰি ডৌটো অকণমান টান কৰিম মানে ফুলিব লুচিখন তাৰমানে লুচিখন ফুলিব মুখখিনি খচা হৈ গ'ল মই ইয়াত একদম উতলা পানী নিদিম অকণ কুহুমীয়া পানী দিম এয়া মই ইয়াত পানী অকণমান দি পেলাই খচিম এয়া হৈ গ'ল এতিয়া আটাটো ডো কৰা হৈ গ'ল এতিয়া মই এইটো 10 মিনিট দিম ঢাকি থৈ দিম এয়া ঢাকি থৈ দিলোঁ এয়া ঢাকি থৈ দিলোঁ 10 মিনিট হৈ গ'ল এতিয়া মই এটা গুল্লা কৰি অকণমান হাতত ৰিফাইন সানি লৈছোঁ আপোনালোকেও সানি ল'ব তেতিয়া ঝপঝপীয়া নহয় মানে হাতত লাগি নধৰে তেতিয়া আটাটো
অকণ সৰুৱে কৰিব গোল্লাকেইটা আগতে গোল্লাকেইটা কৰি লওঁ তাৰপিছত এনেকুৱা কৰি আগতে গোল্লাকেইটা কৰি লওঁ এয়া হৈ গ'ল গোল্লা কৰা হৈ গ'ল এতিয়া মই এনেকুৱা কৰিম এয়া হৈ গ'ল এতিয়া আৰু অকণমান দেৰি কাৰণে মই ঢাকি দিম তাতে এইটো শুকাই নাযায় এয়া অকণ অকণ দেৰিকৈ মই ঢাকি দিছোঁ সেইটো শুকাই নাযায় অকণমান দেৰি মানে 5 মিনিটৰ কাৰণে আৰু এয়া মই তেল দিছোঁ তৰকাখিনি পটককৈ তুলি লওঁ তেল সৰহকৈ দিয়া নাই কমাই দিছোঁ এইখিনি অকণমান গৰম হ'লে পিঁয়াজখিনি দি দিম পিঁয়াজখিনি দি দিলোঁ তাৰপিছত শুকান জলকীয়াটাও দি দিম শুকান জলকীয়া কেইটামান দি দিছোঁ দুটা দিছোঁ এইখিনি ভাজি পিঁয়াজখিনি অকণমান গোল্ডেন ব্ৰাউন হ'লে ভাল পায় তাৰকা মই বনাইছোঁ এয়া বুট আৰু মগু মাহৰ পুৰিৰ লগত লুচিৰ লগত এয়া মই আদা নহৰু দিছোঁ সৰু চামুচে 2 চামুচ তাৰপিছত আদা দিম তেনেকৈ সিমানেই আদা অকণ কম দিম এচামুচ আধা দিছোঁ তাৰপিছত ইয়াত অকণমান বিলাহী দিছোঁ বেছি নিদিওঁ অকণমান দিম সৰু চামুচেৰে 2 চামুচ দিছোঁ মই ইয়াত হালধি দিম এয়া হালধি দিছোঁ হালধি 1 চামুচ আৰু অকণমান দিছোঁ তাৰপিছত জলকীয়া গুড়ি দিছোঁ দিম মানে দিছোঁ তাৰপিছত এয়া ধনিয়া এয়া জিৰা অকণমান গৰম মছলা অকণমান দি দিওঁ লাষ্টতো অকণমান দি দিম আৰু তাৰপিছতে লৰাই দিছোঁ বাঢ়ি গৈছে মাছখিনি দি দিম বুট মগু মাছখিনি
দি দিছোঁ। এতিয়া নিমখ দিম। নিমখ মই ইয়াত ডাঙৰ চামুচেৰে 1 চামুচ দিছোঁ। আপোনালোকে আন্দাজ মতে দি দিব পাৰে। দেখিছেনে ইমান ধুনীয়া ৰং আহিছে। ভাজিলোঁ, এতিয়া মই পানী দি দিম। সকলোতে মই অকণ গৰম পানীত দি দিছোঁ। ঠাণ্ডা পানীও দিব পাৰে আপোনালোকে, মই ইয়াত গৰম পানী দিছোঁ সোনকালে হ'বলৈ। এতিয়া মই ইয়াত ঢাকনখন মাৰি দিম। এতিয়া ঢাকনখন মাৰি দিছোঁ। এয়া 5 মিনিট হৈ গ'ল। এতিয়া আমি এইখিনি বেলিমগৈ। এয়া মই এখন বেলিছোঁ, কেনেকুৱা বা হৈছে চাই লৈছোঁ। এই ইয়াত অকণমান ৰিফাইন তেল দি লৈছোঁ যাতে লাগি নাযাওক। এখন হ'ল। দেখিছে নহয় আপোনালোকে, এয়া মই বেলিছোঁ।
জান এয়া 3খন হ'ল এয়া এইখিনি ঢালি দিলোঁ একেবাৰে দেখুৱাই দিলোঁ মই গম পাইছোঁ তেল দিছোঁ পুৰিখিনি ভাজিবলৈ তেলটো একদম পুৰা গৰম হ'ব লাগিব তেলটো এতিয়া গৰম হৈ লওক এয়া মই পুৰিখন দিছোঁ এতিয়া ৰুটিখন এয়া কেনেকুৱা হৈছে জনা আৰু এখন দি দিছোঁ এয়া দেখিছে ফুলি আহিছে এয়া 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 কেনেকুৱা হৈছে জনাব কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে এয়া কমেণ্ট বক্সত জনাব কেনেকুৱা হৈছে বুট মা মগু তাৰকা আৰু লুচি পুৰি যিয়ে কয় আৰু লুচিও ক'ব পাৰে পুৰিও ক'ব পাৰে এয়া কমেণ্ট বক্সত জনাব যদি মোৰ ভিডিঅ'টো চাই মেলি ভাল পালে লুচি আৰু তাৰকা ভিডিঅ'টো যদি চাই মেলি ভাল পালে তেতিয়া প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ